বহু বছৰ আগতে ভাইৰাছ আৰু বেক্টেৰিয়াই একেলগে বাস কৰিছিল। প্ৰত্যেক দিনাই সিহঁতে বতাহত উৰি উৰি আনন্দিত হৈছিল। এদিন যেতিয়া সিহঁতে উৰি আছিল, আমি দুয়োজনে এনেকৈয়ে সদায় একেলগে থাকিম দেই। আমি এনেকৈয়ে একেলগে থাকিম। ঠিক আছে, মই তোমাৰ বিষয়ে জানিব বিচাৰিছো। তোমাৰ বিষয়ে কিবা কোৱাচোন। ঠিক আছে, মই যি কৰিব পাৰো সেই বিষয়ে কৈ আছো। মই খাদ্যত সোমোৱাৰ ফলত খাদ্যবোৰত গোন্ধ ওলাব ধৰে আৰু খাদ্যবোৰ বেয়া হৈ যোৱাৰ ফলত কোনেও সেইবোৰ খাব নোৱাৰে। তুমি কেৱল সিহঁতৰ খাদ্যত সোমাই সিহঁতক খোৱাৰ বাবে বাধা দিব পাৰা, কিন্তু মই মানুহৰ শৰীৰত প্ৰৱেশ কৰি সিহঁতক মাৰিব পাৰো। এইটো জানানে তুমি? কি? তুমি মানুহক জীয়াই থকাত বাধা দিব পাৰা? তুমি নিজকে কি বুলি ভাবা? তুমি ভাবিছা যে কোনেও তোমাৰ একো কৰিব নোৱাৰে? মই জানো তুমি এনেকৈ কিয় কৈ আছা, কাৰণ তুমি নাজানা যে মই কি কৰিব পাৰো। তুমি মোৰ লগত আহা আৰু মই তোমাক দেখুৱাই আছো মই কি কৰিব পাৰো। এনেকৈ কৈ বেক্টেৰিয়াক ভাইৰাছে এখন গাঁৱৰ দাঁতিলৈ লৈ গ'ল। আমি ইয়ালৈ কিয় আহিছো? তোমাৰ চকুৰ সন্মুখতে দেখুৱাই আছো মই কি কৰিব পাৰো। এই গাঁৱৰ মানুহে চাবাচোন কেনেকৈ চটফটাব। এনেকৈ কৈ ভাইৰাছে গাঁৱৰ ভিতৰত সোমাল। ভাইৰাছে তাত এখন হোটেলত এজন মানুহক মাংস খোৱা দেখা পালে। মই এই মাংসৰ ভিতৰতেই সোমাই যাওঁ। এনেকৈ ভাবি ভাইৰাছে সেই মানুহজনৰ খোৱা মাংসখিনিত সোমাই গ'ল। সেই মানুহজনে ভাইৰাছ থকা মাংস খোৱাৰ ফলত বহু কম সময়তে সেই এটা ভাইৰাছ বহুবোৰ ভাইৰাছত ৰূপান্তৰিত হৈ সেই মানুহজনৰ শৰীৰৰ সকলো ভাগতে বিয়পি পৰিল। কেইদিনমানৰ পিছত ভাইৰাছৰ প্ৰভাৱ বেছি হোৱাৰ ফলত সেই মানুহজনৰ কাহ আৰু তীব্ৰ জ্বৰ হয়। কিন্তু তেওঁ কিবা সাধাৰণ জ্বৰ হোৱা বুলি ভাবি ঘৰত মজুত থকা ঔষধ খাই নিজৰ বন্ধুবৰ্গক লগ ধৰিবলৈ যায়। ৰাহুল, কি হ'ল তোমাৰ? গা ভাল নহয় নেকি? অকণ জ্বৰ হৈছে মোৰ। হস্পিটাললৈ গৈ পৰীক্ষা কৰিলানে? নাই সাধাৰণ জ্বৰহে হৈছে। কেৱল ঘৰত থকা ঔষধকে খাই আছো আৰু। এনেকৈ তেওঁ কথা কৈ থাকোঁতে কাহি থাকে। কাহি থকাৰ ফলত কাহৰ চিটিকা তেওঁৰ বন্ধুবৰ্গৰ গাত পৰিলগৈ। তোমাৰ দেখোন অৱস্থা বৰ বেয়া হৈছে। মই ভাবো যে তুমি এবাৰ হস্পিটাললৈ গৈ পৰীক্ষা কৰি লোৱা। ঠিক আছে অকণ। এনেকৈ কৈ বৰকৈ কাহি থকাৰ বাবে ঘৰলৈ ঘূৰি আহিলে। বহু দিনৰ পিছতো তেওঁৰ জ্বৰ নকমাৰ বাবে হস্পিটাললৈ গ'ল। ৰাহুলৰ নিচিনা সিহঁতৰ বন্ধুবৰ্গৰো কাহ আৰু জ্বৰ হ'বলৈ ধৰিলে। আৰে, মোৰো দেখোন হঠাতে কাহ আৰু জ্বৰ হ'বলৈ ধৰিলে। এনেকৈ ভাবি অকণে তেওঁৰ বন্ধু কমলৰ ওচৰলৈ গ'ল। কমল, কেনে আছা তুমি? মই বহুত কাহি আছো আৰু তীব্ৰ জ্বৰো উঠিছে। কি? তোমাৰো এনে অৱস্থা নেকি? তাৰমানে তোমাৰো এনে হৈছে? প্ৰথমতেচোন ৰাহুলৰহে এনে হৈছিল। সিৰ বাৰু স্বাস্থ্য ভালনে এতিয়া? ৰাহুলেচোন আজিলৈ হস্পিটালৰ পৰা উভতিয়েই অহা নাই। কি? ইমান দিন সি উভতি অহা নাই? আমি হস্পিটাললৈ গৈ এতিয়াই এটা খবৰ লোৱা উচিত। সিৰ আচলতে হৈছে কি? কিয় এটাৰ পিছত আন এটাৰ এনেকুৱা হৈছে বাৰু? বলা খবৰটো লৈ আহোগৈ। এনেকৈ কৈ তেওঁলোক দুয়োজন হস্পিটাললৈ ৰাওনা হ'ল আৰু নিজৰ বন্ধুজনক লগ ধৰিলে। তেওঁলোকক হস্পিটাললৈ অহা দেখি ডাক্তৰে তেওঁলোকৰ ওচৰলৈ আহি সুধিলে, আপোনালোক এই মানুহজনৰ কোন হয় বাৰু? ছাৰ, এইজন আমাৰ বন্ধু হয়। আপুনি কেৱল জ্বৰৰ বাবে তেওঁক ইমান দিনলৈ হস্পিটালত কিয় ৰাখিছে? আপোনাৰ বন্ধুজনৰ কোনো সাধাৰণ কাহ আৰু জ্বৰ হোৱা নাই। তেওঁৰ শৰীৰত ভয়ানক কৰোনা ভাইৰাছ প্ৰৱেশ কৰিছে। সেইবাবে তেওঁৰ স্বাস্থ্যৰ ইমান অৱনতি ঘটিছে। যদি ইয়াক বাধা দিয়া নাযায় তেন্তে সকলোতে ই বিয়পি পৰিব। ইমানে নহয়, এই সমস্যাৰ এতিয়ালৈ কোনো সমাধান বা ঔষধ নাই। আপোনাৰ কথা শুনি মোৰো ভয় লাগিব লাগিছে ছাৰ, কাৰণ মোৰো সেই একেই অৱস্থা আৰু কমলৰো। কথাটো শুনাৰ পিছত
ডাক্তৰৰ তেওঁলোক দুয়োজনৰ ওপৰত সন্দেহ জাগিল আৰু পৰীক্ষা কৰোঁতে গম পোৱা গ'ল যে তেওঁলোকৰ শৰীৰতো কৰোনা ভাইৰাছ বিয়পি পৰিছে। তৎক্ষণাত ডাক্তৰে তেওঁলোকক আইচলেশ্যনত ৰাখিলে। ভাইৰাছে এইবোৰ দেখি আনন্দিত হৈ বেক্টেৰিয়াৰ ওচৰত গ'ল। দেখিলা তুমি? এতিয়া বুজি পালানে মই কিমান শক্তিশালী? কিহৰ বাবে তুমি ইমান সুখী হৈছা? তোমাৰ বাবে মানুহবোৰৰ কিমান দুখ হৈছে আৰু তুমি সুখী হৈছা? চাবা, এটা দিন আহিব যেতিয়া মানুহে তোমাক নাশ কৰি সুখী হ'ব। মোৰ সুখবোৰ তুমি দেখিব নোৱাৰা হৈছা। মোক নাশ কৰাৰ শক্তি কাৰো নাই। এনেকৈ ভাইৰাছে জোৰকৈ হাঁহিলে। মানুহবোৰক এনেকৈ দুখ দি তুমি কিমান দিন সুখী হ'বা ময়ো চাই ল'ম। এনেকৈ কৈ বেক্টেৰিয়াই ভাইৰাছৰ পৰা দূৰলৈ গুচি গ'ল। কেইদিনমানৰ পিছত সেই কৰোনা ভাইৰাছত পীড়িত আৰু মানুহ হস্পিতাললৈ আহিলে। হস্পিতালত প্ৰত্যেক দিনাই কৰোনা ভাইৰাছৰ ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। এই ৰোগ যাতে নিবিয়পে তাৰ বাবে মাস্ক পিন্ধা, হাত দুখন চেনিটাইজ কৰা, নতুবা চাবোনেৰে ধুই পৰিষ্কাৰ কৰা, মানুহে মানুহৰ সৈতে দূৰত্ব বজাই ৰখা আৰু ঘৰৰ পৰা নোলোৱা আদি নিয়মৰ পালন কৰাই শ্ৰেষ্ঠ। তেতিয়াহে এই ৰোগ আনলৈ বিয়পাৰ ক্ষেত্ৰত বাধা দিব পাৰি। আৰু তৎক্ষণাত ডাক্তৰে এইবোৰ চৰকাৰক জনায়। এইবোৰ জনাৰ পিছত চৰকাৰে এই নিয়মবোৰৰ বিজ্ঞাপন দি সকলোকে পালন কৰাৰ বাবে কয়। সেইবাবে সকলোৱে কৰোনাক ভয় কৰি মাস্ক পৰিধান কৰি, হাত দুখন নিয়মিত পৰিষ্কাৰ কৰি, এজনে আনজনৰ সৈতে দূৰত্ব মানি ঘৰতে থাকে। বাহিৰৰ পৰা কোনো ধৰণৰ খাদ্যবস্তু ক্ৰয় নকৰি ঘৰৰ খাদ্যবস্তুকে গ্ৰহণ কৰে। এনেকৈ সেই গাঁওখনৰ মানুহে কৰোনা ভাইৰাছ নিবিয়পাৰ বাবে নিয়মবোৰৰ পালন কৰি ৰাস্তাত মজুত থকা বস্তুবোৰ পৰিষ্কাৰ কৰি কৰোনা ভাইৰাছ বিয়পাৰ ক্ষেত্ৰত বাধা দিলে। এনেকৈ কৰোনা ভাইৰাছ বতাহতো থাকিব নোৱাৰিলে। মানুহক দুখ দি তেওঁলোকক হাঁহাৰ বাবে তেওঁলোকেচোন মোক বতাহত থকাটো অসম্ভৱ কৰি দিলে। ভৱিষ্যতেতো আৰু মই এই মানুহৰ ওচৰলৈ নাহোঁ। এনেকৈ কৈ কৰোনা ভাইৰাছ নোহোৱা হৈ গ'ল। আনক দুখ দি সুখী হোৱাৰ পৰিণাম এয়াই। ভাইৰাছ গুচি যোৱাৰ বাবে সেই গাঁওখনৰ বাসিন্দাসকল সুখী হৈ থাকিল।